বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ আমাৰতো ভালে আৰু আজি বহুত দিন পাছত আমি ভিডিঅ' বনাব আৰম্ভ কৰিলোঁ প্ৰায় 1 মাহমান ধোৱাই নাই কিন্তু আজি ভিডিঅ' বনালোঁ আৰু আজি হৈছে কালী পূজা তাহলে কথাখনকে কালী পূজাৰ শুভেচ্ছা যাচিলোঁ কথাৰে যাতে মনগিলা পোহৰে যাতে উজ্বলাই ৰাখে গোটেই কামনা কৰিলোঁ আৰু আজি তো আমি কি কৰোঁ দিন হোষ্টেললৈকে চাই ৰাখবি আৰু আমি আমাৰ ইউটিউব চেনেল আসাম টুইন সিস্টাৰ ব্লগৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই ইফালে এতিয়া মকৰাৰ জাল ফেলে আছোঁ मोर काम आधाटी हल और आसे और इबार आमार इजिया दादा कलगाछ गाड़ी आसे ता कलगाछ गाड़ी आसे ग ओ माराम से इको माने मामरे तो से देखा नहीं यानी माने खुंदाई ना खाए हाय को हाय हाय को आगो हाय को एगो थोड़ी हाय को हाय को आई थर तो थर जा भिडिओ कर भी जा हबी ए फेला जाम जे पड़बी कितो ए फेला जा इबार আমি গাবা দিয়া আজৰি হিলাম আৰু ইবাৰ জি ভোক লাগছে মানে ভাত খাবা লাগে তালে ভাত খাই লগ পাই আছো আমাৰ মা ভাত খাবা লাগছে আমি ইবাৰ ভাত খাম এইখিনি বাইদেউ আহিছে এবাৰ ভাত লাগিছে আমি এবাৰ ভাত খাম আজি আমাৰ ঘুগুনি আৰু পটল ভাজা আৰু পাপৰ ভাজা পাকে আছে ছাতি দিব লাগব না কলগছত সেইকাৰণে হলিতে পাকে আছে কেইডাল হ'ল এলাহে 10ডাল মান হ'ল বোলে আৰু আছে বহুত টাইম লাগব তাহলে আমি বজাৰ যাম আহিয়া লগ পাই আছোঁ বজাৰ পৰা আহিলাম আৰু এইফালে এইডাল কলৰডাল সাজিয়া ৰেডি কৰিছে আপোনালোকক দেখুৱাই আছোঁ ৰখা কৰি আৰু ভণ্টি আমাৰ ইজিয়া অলপ কলগা চালাৰ ঘৰত মানে অলপ সাজাব লাগছে কল সন্ধিয়া লাগছে আমি এবাৰ ছাতি জ্বলাব আহিলোঁ আমাৰ বাৰীতে আহিছে কে আগতে আৰু এইখিনি আমাৰ বাবা কান্দি আছে মানে কিবা বমুটি আছে না তাত ভয় খাই পুৰা কান্দি আছে তাহলে আপোনালোকক দেখি আছোঁ আমি ছাতি জ্বলাম আজি হ'ল পোহৰৰ উৎসৱ দীপাৱলী কিন্তু আজি মানুহগিলা কিয় মানে চাকি জ্বলায় তাৰ ওপৰত আপোনালোকক অলপমান কম মানে অযোধ্যা ৰজা দশৰথৰ তিনিজনী পত্নী আছিল ক্ৰমে কৌশল্যা কৈকেয়ী আৰু সুমিত্ৰা আৰু তেওঁৰ পুত্ৰ আছিল ৰাম মানে কৌশল্যাৰ পুত্ৰ ৰাম কৈকেয়ীৰ পুত্ৰ ভৰত আৰু সুমিত্ৰাৰ পুত্ৰ লক্ষ্মণ আৰু শত্ৰুঘ্ন কিন্তু জিলা গাঁও বেয়া হৈছিল মানে অযোধ্যাৰ ৰজা দশৰথেৰ এলা মানে
ৰামক মানে অযোধ্যা ৰাজা পাতিবৰ কাৰণে যোজাকাৰ চলি আছিল মানে কিন্তু হেলা ৰাণী কৈকেয়ীৰ মানে ৰাগ উঠিছিল আৰু সেই কিয় ৰাগ উঠছে উচাতে মানে একবাৰতে কোৱা নাই কিন্তু দ্বিতীয়বাৰত কৈছে মানে ৰজা দশৰথে যেলা বিয়া কৰাইছে ৰাণী কৈকেয়ীক বিয়া কৰাবৰ কাৰণে গৈছে হেলা মানে বিয়া হ'ব খোজা নাছিল কৈকেয়ী কাৰণ দ্বিতীয় বিবাহ কিন্তু সেইকাৰণে ৰাজাই বিয়া হোৱাৰ আগতে মানে কৈকেয়ীক এটা কথা দিছিল যে কৈকেয়ীৰ পুত্ৰকে মানে অযোধ্যাৰ ৰাজা বনাব আৰু সেই কথা মানে এইবাৰ ক'ল আৰু অযোধ্যাৰ ৰাজা দশৰথৰ পাৰে মানে দুটা বৰ পাব লগা আছে মানে জিলা একবাৰ ৰাক্ষসীৰ লগত যুদ্ধ হৈছিল আৰু তাক মানে কৈকেয়ীয়ে বাচাইছিল আৰু সেইকাৰণে মানে দুটা বৰদান দিছিল কিন্তু সেই বৰদান মানে পাছত লোৱা কথা কৈছিল সেইকাৰণে এইবাৰ কৈছে যে মোক সেই বৰদান দুটা লাগে আৰু বৰদান দুটা হ'ল প্ৰথম বৰদান হ'ল কৈকেয়ীৰ পুত্ৰ ভৰতক মানে অযোধ্যাৰ উত্তৰাধিকাৰী পাতিব লাগে আৰু দ্বিতীয় হ'ল ৰামক 14 বছৰ বনবাস দিব লাগে আৰু সেইমতে ৰামে বনবাস দিছে আৰু বনবাস 14 বছৰ বনবাস যাৱাত মানে ৰাম লক্ষ্মণ আৰু সীতা গেছে আৰু বনবাস যায় 14 বছৰ বনবাস খাটিয়া আহিবাৰ বেলা মানে বহুত ৰাতি হ'ব না সেইকাৰণে মানে গোটাই মানুহগিলাই আদৰে মানে সন্মুখে পোহৰ জ্বলায় আৰু সেইগো মানে পৰম্পৰা এলাও চলি আছে আৰু সেইকাৰণে আমিও মানে পোহৰ জ্বলাং আৰু আৰু ইফালে আমাৰ খুৰী মানে ছাতি দি আছে আমাৰ এইখিনি পুৰটো এলাহে আহিল আৰু মানে চুমা দে আমি মানে বম ফুটা নাই মানে পুৰটো বিৰাট ভয় খাই বম সেইকাৰণে মানে বম দিছে ময়ো ভয় খাই পুৰটো ভয় খাই ময়ো দুমনা লাগে দুমনা লাগে মই বম চালে মোক এবার আমার এই ঝালুক বম ফুটাবো কিন্তু ভয় খায় কিন্তু ঝালুক বম ফুটাবো কিন্তু ভয় খায় সবাই কি ফুটায় হে চাইছে होम को तो कहता ही गया इस बार हम एक्सपेरिमेंट कर বাইদে ফুটাইছে क्या बात পারছা তই ফুটাবা ओए गिरी गोटाई दे ओए इगो दोले दम पटा गया अंदर अंदर फुल जेते फुटा माने के लगे है किंतु ऊपर दिना पर इगो बांधी नहीं तो दे আনি আগত দে আৰু কলম এটা লৈছিলওঁ কিন্তু পইচা দিয়া সেনেকৈ চাৰি আহিছওঁ দুৰ্ভাগ্যবশত আজি নহ'ল বম ফুটা কলম বম ফুটা মানে চকৰি ফুটাইছওঁ আৰু জালুক বমকে ছুটিয়া মানে আমাৰ দীপাৱলী আজি মানে আৰম্ভ কৰছোঁ আৰু এই বাইছা এই পুৰা ভয়তে পালাই দৌৰিয়া পালাই হ'বতো চাহ হাঁহেকতো এইফালে চাহ কিমান মানুহ হাই হাই ইয়ে বম ফুটাবা ভয় নাখায় পুৰা বম ফুচকা মানে আজি আনাতে দেৰি হৈছে না সেইকাৰণে মানে ৰ'দৰ দোৱান হ'ল ওচৰতে দিছে ফুটাব নালাগে মোৰ ধুন আৰু সেই দিয়া ফুটাব নালাগে কৈ আছে আমাৰ পুতু ফুলজাৰি
আমাৰ গাড়ীটো কেনেকৈ বম ফুটে আপোনালোকক দেখুৱাম ৰ ফুটাং আৰম্ভ হয় যদি আমাৰ ভিডিঅ' ভাল লাগিল তাহলে লাইক কৰবি শ্বেয়াৰ কৰবি আৰু ধাৰাসাৰ বৰষুণ পৰাৰ নিচিনা কৰি কিন্তু কমেণ্ট কৰবা একদম নাপাহৰবি তাহলে আজি বাই